নতুন বৰ্ষৰ আদৰণিৰ প্ৰাক মুহূৰ্তত অৰ্থাৎ পুৰণি বৰ্ষৰ বিদায়ৰ বেলাতে সচৰাচৰ সকলোৱে বনভোজ খায় আৰু আমিও ওলালো আজি মানাহ অভয়াৰণ্যলৈ বুলি বনভোজ খোৱাৰ বাবে। মন আছিল জংঘলত জীপ চাফাৰী কৰাৰ, কিন্তু গৈ পোৱাত পলম হোৱাৰ বাবে ভাগত গাড়ীয়ে নাপালোঁ। তথাপি বেকী নদীৰ বুকুত নৌকা বিহাৰেৰে কিছু আনন্দ লৈ পেলোঁ আৰু। দুই পাকতে শেষ। জেকেট খুলি দিওঁ এতিয়া। বনৰ আন্ধা চান্ধা গিলাও ৰখি দিওঁ দিয়ক। মাংস পিঠা কান্দে হ'ব কথা নাই। চেল্ফি উঠা নাই। আপোনাক বেছিকৈ তুলিম ৰ'ব।